ফেচবুকটো অনেই কৰিব নোৱাৰিও আজিকালি চবৰে একদম বহুত ফটোশ্বুট ইমান ধুনীয়া ধুনীয়াকৈ কৰিছে মোৰো কৰিব লাগিছিলে তাই দুখনমান ফেচবুকত দিবলৈকে আমাৰ কুকুৰটো তাত খুলি আছে নহয় তাতে মই ধুনীয়াকৈ ফটো দুখনমান মাৰি দিওঁ কি কৰিছে তুমি কি কৰিছা সেইখিনি ফটো মাৰিছোঁ আকৌ কি কৰিছোনো মই মাৰিম বুলি ভাবিছিলো একদম আগতীয়াকৈ ফটোখন মাৰিলাহি তুমি মাৰিবা আৰু তুমি আগতীয়াকৈ পষ্ট কৰিলে মই লাইক কৰিব নাপামেই মই মাৰিম বুলি ভাবিছিলো আগতে বোলো ফটো এখন মই দিম একদম আগতীয়াকৈ মাৰিম দিম চবতে হালটো ল'বলৈ লাগে মাৰিবা আৰু কি নহ'ব ফটো কপিহে মাৰিছোঁ মই একেবাৰে ফুলপা লৈ লোৱা নাই নহয় একেবাৰে এখন ফুলকে কি একদম ফলহবকে দিছোঁ নে ফেচবুকত কি হ'বনো কোনে মই পাবা এপাহ ফুলে বুলি হ'ব নেমাৰো তুমিয়ে মাৰা একদম বৰ চবতে লাগে এটা লাগ ভাত একেবাৰে ফুলপা মাৰিবলৈহে পালোঁ একদম পেচেই পাতিলে এনেকুৱা কৰে বৌজনীয়ে আমাক বৰ একদম তাৰ মুখাৰত নেমাৰো বুলি ক'লো হয় তাই আহিলে এতিয়া যাওঁ মনে মনে এখন মাৰি ফেচবুকত আপলোড দি নি দিব পাৰ এতিয়া দেখিলে আকৌ ক'ব নহয় নেমাৰো বুলি কৈছিলোঁ বুলি চিঙি পেলাওঁ ডাঙৰ দেখাটো ফোনকে লগত সোমোৱাই পেলাওঁ ভিনখনকে লগত নিচিনা নেদেখিলে আকৌ ব্লকিং কৰিব নি আকৌ বেছিকলে তুমি থৈ দিম ফটো নামাৰো বুলি কৈছিলে এতিয়া আকৌ ফটো মাৰি আছেচোন ফটো মাৰিছা হয় তুমি বিহুত কিন্তু ফুলপা মইহে মাৰিবা হ'ব ফটো নাই মাৰা মই এনেই ওচৰলৈহে আহিছিলোঁ মই দেখিছোঁ নহয় তুমি কি কৰি আছা ফটো মাৰিছা মাৰা বাৰু ফুলপা কিন্তু মইহে মাৰিম আকৌ হ'ব তোমাকে আগতে ক'লো মই তোমাৰ মইহে মাৰিম চবকে কেলে থাক বিচাৰিবলৈ আহা ডাঙৰ সন্মান কৰিবা ময়ে মাৰিম মই মাৰিম কৈছোঁ নহয় ময়ে মাৰিম তুমি এপাহকে লগা ফুলিবলৈ আৰম্ভ কৰিছে এপাহ হ'বগৈ নহয় এপাহ নহ'ব মই ডাঙৰ পৰা মাৰিম কৈছোঁ নহয় ময়ে মাৰিম কৈছোঁ নহয় ময়ে মাৰিম ইমান সৰু মানুহ হয় ডাঙৰক সন্মান কৰিব জানে কেনেকুৱা বোৱাৰীও এইবোৰ আমি হ'লে এনেকুৱা নহয় হ'লে দেই সেইবোৰ লাগি পোৱা নাই হ'লে ফুলপা মুঠতে ময়ে মাৰিম কৈছোঁ আকৌ মাক মই কৈ থৈছোঁ মায়ে মোক মাৰিবলৈ কৈছে মাক ক'লে নহ'ব নহয় এপাহ ময়ে মাৰিম কথা একদম বেছিকৈ দেখোন লাগিহে তাই মোৰ লগত মোক খং উঠিব আকৌ দেই খং উঠিলে কি হ'ব মোৰ খং নাই নেকি আৰু কি তুমি মোক ভয় খাইছা নেকি ভয় খোৱা নাই ফুলপাহ ময়ে মাৰিম তাই অহা কেইদিন তাই আহিলে একদম চবকে লাগিয়ে চাব মাক মই এতিয়া লগাই আছোঁ আৰু ইমান মোক বোৱাৰী মই দেখা নাই দেই আয়ো কেইদিন আছে অহা যোৱা মাক শিকোৱাৰ পৰা এনেও মই মাক তেল মাৰিয়ে থৈছোঁ বিহুত নতুন কাপোৰ এযোৰ দিম বুলি কৈ থৈছোঁ নহয় ভাল পাটৰ মেখেলা এখন দিম বুলি কৈ থৈছোঁ নহয় নাইনো মোৰ ফালে মাত মাতিব যোৱা তুমি ফুলপাহ ময়ে মাৰিম হয় না কি হ'লনো চাওকচোন এই সৰু বোৱাৰীজনীয়ে কেনেকৈ কাটি লৈছে মোৰ লগত আপোনাক মই কৈছোঁ না ফুটা মই মাৰিম বুলি তাই ক'লে নুশুনে ফুল ক'ব ফুলপা আকৌ মোৰ লগত গম পাইছেনে গছত লাগি আছে ফুলপাহ হেপাহ মই ছিঙিবলৈ কাকো নিদিওঁ সেই প্লাষ্টিকৰ ওলাই নহয় আজিকালি বজাৰত সেয়া আনি আপুনি আকৌ সেইদিনাখন মাৰি কৰিলে কি আকৌ প্লাষ্টিকৰ কথা ক'বলৈ আহিছে মই হেপাহে ল'ম আকৌ মই একো ল'বলৈ হেপাহ ফুলহে লাগিছে হেপাহ মই মাৰিব লাগিব আৰু এবাৰ কি আপোনাৰ দৰকাৰ হ'ল নেকি এজনে এইটো কথাটো গম কৰিছে এবাৰ আকৌ আপুনি আহিলে ঘৰত মানে একো এটা শান্তিয়ে কৰিবই লাগে কাৰো পৰা শান্তিয়ে নাই মানে এই কুকুৰ মেকুৰীও নোম থকা কেইজনীও মিলিবই নোৱাৰে ফুলৰ পৰা লাগিব কাঁহীৰ পৰা লাগিব বাতিৰ পৰা লাগিব তহঁতক বেলেগ বেলেগ কৈ দিম তেতিয়া গম পাবি মামা দেখিছেনে বাৰু বৌজনী কথা একদম ফুলপাহ মই মাৰিম বুলি কৈছোঁ একদম বৌয়ে বোলে তাইহে মাৰিব বোলে দেখিছেনে বাৰু কেনেকুৱা কথা তাৰমানে দুইজনীয়ে লাগিলি আকৌ এখন দুইজনীয়ে লাগিলি মানে কি মই ফুলপাহ মানে ফটো মাৰি আছিলোঁ তই কৈছোঁ আৰু বোলো ফুলপাহ ময়ে মাৰিম বিহুত তুমি বোলো নালাগে মাৰিব বৌয়েহে বোলে মাৰিব বোলে একদম কেনেকুৱা কৰিছে আকৌ মোৰ লগত কাজিয়াই লাগিছে তাৰমানে এই সাধাৰণ বাৰু গছত লাগি থকা ফুল এজোপা বা সেই তাহাঁতি মানুহকেইজনীয়ে বা কাজিয়া লাগিব নালাগিলে সেই ফুল পাহ এজান বস্তু গছত লাগিছে সেই পাহ নিচিঙিলে নহ'ব জানো সেই প্লাষ্টিকৰ বজাৰত নোলায় জানো নোলায় প্লাষ্টিক নহ'ব মই হেপাহি মাৰিম আৰু বৌক কৈ দিবা সিজনীও নুবুজে ৰহ বাপেকে কটাই থ'লে গছজোপাকে কাটি পেলাম নাই মা নকৰিবা সেইবোৰ নকৰিবা ইমান ধুনীয়া ফুল পাহ বা কেনেকৈ বা কাটো বা এতিয়া এই শনিকলিকেইজনীৰ পৰা ফুল এপাহো লাগিব নাপায় শনিকলিকেইজনীৰ পৰা নেকাটো ইমান ধুনীয়া লাগিছে বুজাম আৰু সিহঁতক আৰু প্লাষ্টিকৰ এডাল আনি দিম নহ'বা কাটো থওক দে
জহনি ফুলজোপাটো বা এটাহে ফুল লাগিব পাৰেনে বাৰু এই দুজনীৰ কাৰণে দুপাহ লগা হ'লে এনেকুৱা কাজিয়া নহয় নহয় এই গছবোৰৰ পেট ফুলি কৰে হ'বলা এনে বুঢ়ী নাচনী তাতে নাতিনী আকৌ বিয়া হৈছে দে আৰু উৰুলি বুঢ়ী উগে মই আৰু ফটো পষ্ট দিব নোৱাৰি বব গম পাইছে নাই তোমাৰ কাৰণে যে এতিয়া সেই মায়ে যে সেই কুকুৰ ফুলটা কাটি পেলাবলৈ লৈছে গম পাইছে নাই কোৱা কাটিলে কাটক ভালেই হ'ব ফুল নিদিয়া নহয় মাৰিবলৈ মোক ফুল নাপালেই হয় কাটিবলৈ ভাল আছে কি কাটি পেলালে ভাল আছে যোৱা মাক ৰখাবা এতিয়া মইতো ৰখাব নোৱাৰিমগে একদম যি একদম খঙত গৈছে তাৰ মানে তোমাৰ কাৰণে হৈছে একদম চব বস্তুতে ভাগ লাগে কি তোমাৰ কাৰণে হৈছে তুমি যদি নকলাহেঁতেন বোলে তুমিয়ে মাৰা সৰুজনীয়ে মই নামাৰো তেতিয়াতো বিহু নাৰাখিম যে মোৰ যে থোপাত যে একো নালাগিব যে মায়ে তাইহে নাচিব তাইহে লাগে দাদা আনি দিব নহয় বিচাৰি পেলানি নাপাওঁ আনি দিব ক'লে মানে মোৰ মানুহজন নাইচোন চাকৰিত আছে ফোন কৰিলে কথা পথানে বুজি আনি ল'ব পাৰিবা কেলে মই একদম কিনি পেলানি মাৰিম আকৌ ঘৰত থাকোঁতে মইনো কেলে মাৰিম আকৌ একেহে কথা তাই হ'লে আৰু ঘৰৰে মই আকৌ প্লাষ্টিকৰ মাৰিম না বেছিকৈ তুমি আকৌ লাগিব নাহিব লোৱা মুখে মুখে একদম ফাৰ্ষ্টে চৰিয়া মাৰি দিম আকৌ কি আপুনি মোক মাৰিলে কি মই ৰখি থাকিম নেকি আপুনি মাৰিব মই চাই থাকিম মাৰচোন মাৰ কেলে নামাৰিম ময়ো মাৰি দিম ইমান দাঙি তাই মোক হাত দাঙি পৰা হ'ল কেলে নামাৰিম মই মাক লগাই আছো লগাই যাওকচোন বা আপুনি কি বুলি লগাই দেখিছা তাই মোক মাৰিব পৰা হ'ল অহা কেতিয়া দেখোন কালি পৰহি আহি সেই ন বোৱাৰী মাক আলিখন লোৱাই নাই তাই মোক লাগিব পৰা হ'ল ডাঙৰজনী মাৰিব মই আকৌ সৰুজনী হয় চাই থাকিম মই চবৰ আগতে কম কওঁ যে যাওক মই সেই ডাঙৰজনী সেই লাগি থাকিব মই সৰুজনী হয় ৰখি থাকিম নি ময়ো মাৰিম তাই মাৰিবলৈ আহিলে মোক এইজনী মুখখন কি চাবি দেখিবলৈহে নিবগে এনে আকৌ নিবগে একদম হেৰি বেছিকে কথা শুনা নাথাকিব আকৌ আপুনি বুঢ়া মাৰ পাছতে খাই চাওক আপোনালোকে এতিয়ালৈকে তুমি কি ক'লা অতবোৰ ৰাতিপুৱা বাঢ়ি বন কৰি ভাতে শাকে বনাই থৈ চাকৰ নিচিনাকে সেইবোৰ কৰা নাম নোলালে আৰু মানুহে কাম নকৰে নি কাম নকৰে নি এইবোৰ কম নখাম না বোলা এবাৰ মই ভাত চাত নেখাওঁ মই চবৰ কথাও পইচাই খাব